হাই গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ বহুত ভাল। আৰু মানে ঘৰতে আছোঁ দিয়ক, কি কৰিম, বৰিঙো লাগছি। ভাবিলোঁ আজি কিবা কিবি কৰোঁৱে নেকি ঘৰত। আজি মানে আমাৰ মাংস আনছি, মাংস। তো মাংস বনাম বুলি ভাবছোঁ। মোৰ হাতৰ মাংস আজি চবকে খুৱাম। তো চাই থাকক মোৰ ইউনিক ষ্টাইলৰ মাংস বনোৱা। থেংক ইউ। তো ৰাইজসকল, মই এতিয়া মাংস বনাম। মাংস বনাবা যদি আপোনালোকে নাজানে তো মোৰ পৰা শিকি লওক। তো মই এতিয়া আপোনালোকক বনাই কেনে দেখাই আছোঁ। চাওক মই কি কি দিছোঁ। চাওক, তেল দিছোঁ। তেলটো গৰম হোৱাৰ পিছত দিছোঁ মই পিঁয়াজ। এক মাখা দিছোঁ, পিঁয়াজে দিছোঁ। আৰু চাওক, মই আলু দিয়া নাই, ওলকবি দিছোঁ। এয়া চাওক, ওলকবি। এয়া ওলকবি আৰু পিঁয়াজ এনেকৈ ভাজি আছোঁ আৰু বহুতবাৰ ভাজক, যেতিয়াকলৈকে ইটা কালাৰ হৈ নাযায় তেতিয়াকলৈকে ভাজি থাকক। সকল মই ইমানখিনি ভাজি ল'লোঁ, পিঁয়াজ ওলকবি ভাজি ল'লোঁ আৰু মানে ইটা কালাৰ হৈ দিছে। তো মই দিম এয়া চাওক, ব্ৰইলাৰৰ মাংস। চাওক কি লোকেল মাংস, ভুল হৈ গ'ল গাইজ। এয়া চাওক, লোকেল মাংস দিম এইবাৰ। লোকেল মাংস মই পিঁয়াজ আৰু ওলকবিত ঢালি দিম। আপোনালোকে চাই থাকক ভনিতা কলিতাৰ মাংস ভাজা। চাওক, ওলকবি আৰু পিঁয়াজখিনি ধুনীয়াকৈ একদম ভাজা বেছি, ইমান ইটা কালাৰ হোৱা নাই, হ'লেও মানে এতিয়া দিম এয়া লোকেল মাংস। খালি এইখিনি পৰি নাযায় দেখোন গাইজ, কি কৰোঁ এতিয়া। দিলোঁ দিয়ক ৰাইজসকল। আৰু চাওক, এইখন কৰাচ দি লাৰি দিম এতিয়া ধুনীয়াকৈ। এয়া মাই দিলাক আলু ঢালি, আলু ভাঙি মানে দিয়াই নাছিলোঁ। ডেঞ্জাৰ ইউনিক ধৰণৰ মাংস মই বনাম। যদি আপোনালোকে যদি খাবা আহে, আহিবা পাৰে মোৰ ঘৰত। এয়া মানে মই এখন হাতেদি মোবাইল লৈ আছোঁ তো, সেইকাৰণে মই কেৰাহীটো ধৰিব পৰা নাই। তো মাংস পৰি গেলি ঘৰৰ পৰা ওলা খাম, খেদবা পাৰে নাই, ঠিক নাই। তো ভাজো দিয়ক ৰাইজসকল। চাওক এয়া কি মাংস ভাজছোঁ, চাওক একদম ৱাইফ মেটেৰিয়েল। চাওক গাইজ, কি মজা মাংস বনাইছোঁ। এতিয়া বঢ়িয়াকৈ অলপমান চিজিল কৰি দিওঁ মাংসখিনি। তেল চেল লাগি গৈছে গাইজ, এতিয়া অলপমান টাইম থৈ দিওঁ। ৰাইজসকল, মই মানে মাংস বনোৱা ৰেচিপিটো মই মানে আপোনালোকক কৈ দিম আৰু লাহে লাহে কেনেকৈ মই বনাওঁ মাংস। যদি আপোনালোকে খাব ইচ্ছা কৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব। ইনষ্টাগ্ৰামত নহ'বা ফেচবুকত নহ'বা ইমেইলত কণ্টেক্ট কৰিব। ভনিতা বা আপোনাৰ হাতৰ মাংস খাব বহুত ইচ্ছা গৈছে, তাৰে পিছত মানে মই দাউৰি আপোনালোকক বনাই কিনে খুৱাব যাম। এইটো আমাৰ ফ্ৰিজ ৰাইজসকল, ফ্ৰিজ মানে এনে ফ্ৰিজততো বহুত বস্তু থাকে। আমাৰ মানে ইয়াতে কলগেট থৈ দিয়ে, চাক কলগেট থৈ দিছে। ইয়াতো খালী কলগেটো থৈ দিছে। আৰু তাতে ব্ৰাছ আছে ৰাইজসকল, কোননাক মায়ে দেখিলে গালি দিব। ৰাইজসকল, মই ধুনীয়াকৈ ভাজি দিলোঁ। এয়া অলপমান তলাত লগা হান পাইছোঁ, একো নহয় দে। এয়া আমাৰ মায়ে নিমখ দি দিব, বিকজ মই নিমখ দিবা নাজানো, চখা হৈ গেলি। সেইকাৰণে মোক মানে বিশ্বাস নকৰে অলপো, সেইকাৰণে মায়ে নিমখ দি দিলা। তো ৰাইজ চেনিও দিছে অলপমান। আমাৰ এইটো নতুন ৰেচিপি, মাংসত চেনি। এয়া চাওক, আৰু এনেকৈ লাহে লাহে ভাজি আছোঁ। মইতো ধৰচোন মই লাৰি দিওঁ, পাছত লাৰিবিচোন। চাওক ৰাইজসকল, মোক মানে নাৰবা নেদে আৰু কয় কি মই একো কাম নকৰোঁ। কিয় কাম নকৰোঁ? মায়ে মোক বিশ্বাস নকৰে মই যে কিবা এটা পাৰিম। ঠিক আছে, এয়া চাওক মাংসটো এতিয়া ভাজি কিনে অলপমান ধান দি থৈ দিলোঁ। ধানটো অলপ সৰু হৈছে, হ'লেও মানে যিয়ে নহওক। চাওক এয়া চাওক, মই বনোৱা মাংস, য'ত মানে আমাৰ মায়ে হালধি নিমখ চব দিছে। মই অকল লাৰি দিছোঁ আৰু সেইকাৰণে মই কম ময়ে বনাইছোঁ বুলি। অ'কে,
এয়া চাওক ৰাইজ সকল মাংস চাংস হোৱাৰ পিছত এয়া পানী দিছি এয়া কি মজা উতলি আছে চাগে আপোনালোকৰ মুখৰ পৰা পানী ওলছি চাওক মোৰতো ওলছি ভাই যেতিয়া মাংসটো হ'ব এক পিচ খাব পালি হ'ল আৰু এয়া পানী উতলি আছে উতলি থাক দেই এক পিচ খাব আহিম পিছত ঠিক আছে ৰাইজ সকল মাংস দি ভাত চাত খাই কেনে মানে মই ঘুমাই আছিলোঁ সেইকাৰণে মই ভিডিঅ'টো ভালকৈ দেখাব নোৱাৰিলোঁ তো এতিয়া আৰু যেতিয়া মই ঘুমাই আছিলোঁ ঘুমাই থাকোঁতে এটা ছাৰপ্ৰাইজ আহি গৈছে ডাঙৰ ছাৰপ্ৰাইজ এইয়া আমাৰ ছাৰপ্ৰাইজ আৰু বেচাৰীজনী ৰাস্তা দি আহি থাকোঁতে কোনোবাই খুন্দাই দিছি বেচাৰীটোক পিছত দেখি পাৰা আৰু তাইৰ এইবিলাক চাল গৈছি তাই এতে বেচাৰী পৰছি স্কুটি দি কোনোবাই খুন্দাই দিছি পিছত দেখিৰ পৰা তো মই মানে ঘুমাই উঠি কেনে এই আহিছি আহি কেনে এতিয়া আমাৰ মা একদম ধুনীয়াকৈ বিচনাতে চাহ আনি দিছে ৰাইজ অকল দেখাই দিছোঁ আমাৰ চাওক আমাৰ মায়ে ইমান মৰম কৰে এয়া চাওক এয়া কি দিছি চাটনি পকৰি দেখিছে এইটো কি এইটো বন এতিয়াও চাল গৈছে মোৰ চাওক পুৰি ধৰি এতিয়াও আহিছি তাই তো ৰাইজ অকল এতিয়া আমি চাহ খাওঁ দিয়ক চাহ তাহ খাই ল'লোঁ আৰু মই এতিয়া ভাবছোঁ কি অলপমান স্কিন কেয়াৰ কৰোঁ স্কিন কেয়াৰ মানে এনে অলপমান ঠগা হ'ব লাগে না তো চাওক মই অলপমান জেল লওঁ হিমালয়া জেল লওঁ লৈ কিনে তাৰপিছত অলপমান এনেকৈ মুখত লগাই দিওঁ तुम हुस्न पर ही तुम जानी जा तुम सबसे हंसी तुम सबसे जवान सोनेरे साबुन निर्मा सोनेरे साबुन निर्मा सोनेरे साबुन निर्मा सोनेरे साबुन निर्मा ऐसा मन में लगने दुनिया হয় চেষ্টা কৰিছো এয়া মই লগাই ললো চাওক মই ক'ত আছো মই আছো এতিয়া টেইলাৰত তাতে মানে মোৰ ব্লাউজ মানে এটা চিলাব দিছোঁ আৰু চকুল দাক চিলাব দিছোঁ বহুত ভাল চিলাই আৰু হয় না চকুল দাক বহুত ভাল চিলাই সেইকাৰণে আহিছোঁ মানে আমাৰ ঘৰৰ আগত দেখি সেইকাৰণে মানে আহি কেনে চিলাব আহিছোঁ আৰু লাগা হৈছে কাৰণে চাওক আমাৰ চকুল দা মোৰ ব্লাউজ চিলাইছে আৰু এইটো পুতলাটো চকুল দাক চাই আছে হয় না বডিগাৰ্ড ছোৱালী বডিগাৰ্ড আৰু ইয়াতে বঢ়িয়া ট্ৰেক শ্বুট পায় আপোনালোকে আহি চাব পাৰে কিনিব পাৰে হয় না আৰু বঢ়িয়া চিলাই মানে কি কম সেইকাৰণে মই ইয়াতে চব চিলাবা আহোঁ কি ধুনীয়া চব দখনা চিলাই মেখেলা চাদৰ চিলাই এই বেছিভাগতো ট্ৰেক পেণ্ট চিলাই ন ট্ৰেক পেণ্ট ট্ৰেক শ্বুট কৈ দি ট্ৰেক শ্বুট হাফ পেণ্ট লং পেণ্ট জাৰ্চি টি চাৰ্ট য়েছ আপোনালোকে যদি চিলাব আহে তেতিয়াহ'লে মটঙা চকত আহিব লাগিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক কৈ দি ভনিতা কলিতা চেনেলটো ছাবস্ক্ৰাইব কৰক ফোনতে কলিতা চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক থেংকছ ভিডিঅ'টো ইয়াতে ইমান লম্বা মানুহ তলত নাম গাইজ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে কওঁ লাইক সাবস্ক্রাইব করে দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব বাই গাইজ বাই দি বাই